ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্ম শতবাৰ্ষিক অনুষ্ঠানত আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ বালিকা মহাবিদ্যালয়ত তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই আমি এই লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা মানুহৰ বাবে গীতটি আমি পৰিৱেশন কৰালোঁ। তাৰ লগে লগে আমাৰ এটাই দাবী যে আমি চৰকাৰে এই ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজিক তেখেতৰ আপুৰুগীয়া সম্পদ গঢ়ি তোলক, আহি থাকিবলগীয়া প্ৰজন্মক যাতে ভূপেন হাজৰিকাৰ যিসমূহ সৃষ্টিৰাজি তেখেতসকলক চিনাকি কৰাই দিয়া এটা পৰিকল্পনা কৰিব লাগে। আমি ছাত্ৰ সন্থাই বাৰম্বাৰ আমি কৈ আহিছোঁ যে ভূপেন হাজৰিকা অমৰ সৃষ্টিক আমি কেনেদৰে যুগ যুগান্তলৈ আমি তেখেতক জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি চিন্তা চৰ্চা কৰি আহিছোঁ। আৰু আজি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিক অনুষ্ঠানত আমি আজি আৰম্ভণি কৰিছোঁ। আমি গোটেই বছৰজোৰা কাৰ্যসূচী আমি তেখেতৰ জন্ম দিৱসটো আমি পালন কৰিম। আমাৰ ইয়াৰ পিছত ৰং তুলিকা অনুষ্ঠান আছে, গীত মাতৰ অনুষ্ঠান আছে। আমি তেখেতক জীয়াই ৰাখিব, সমাজত কেনেকৈ জীয়াই ৰাখিব লাগিব, তেখেতৰ সৃষ্টিৰাজিসমূহ কেনেদৰে আমি আগবঢ়াই লৈ যাব লাগিব, এই গোটেই বিষয়সমূহ কেনেদৰে আমি আগুৱাই লৈ যাব লাগিব তাৰ বাবে আমি চিন্তা চৰ্চা কৰি গোটেই বছৰজোৰা আমি সাধনা কৰি তেখেতৰ এই সৃষ্টিৰাজিক আমি আগবঢ়াই লৈ যাবৰ এটা পৰিকল্পনা কৰিছোঁ। শতবাৰ্ষিকী আমি লখিমপুৰ বালিকা মহাবিদ্যালয় সদৌ ছাত্ৰ সন্থাৰ আমাৰ উত্তৰ লখিমপুৰ যিটো গোট আছে তেওঁলোকৰ লগত আমি সহযোগিতাৰে এইখন মহাবিদ্যালয়ত আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আমি সকলোৱে আমাৰ আমাৰ ছাত্ৰীসকল আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু আছুৰ কৰ্মীবৃন্দ সকলোৱে আমি একেলগে সমস্তৰে আমি গালোঁ মানুহে মানুহৰ বাবে। এই গীতটো আমি সকলোৱে গালোঁ আৰু আমি আমাৰ নতুন প্ৰজন্মক আমি আহ্বান জনাইছোঁ যাতে সেই গীতটোৰ যিটো সাৰমৰ্ম সেই সাৰমৰ্মখিনি তেওঁলোকে যাতে হৃদয়ংগম কৰি জীৱনত তেওঁলোক আগবাঢ়ি যায়। এইখিনিয়ে ক'বলগীয়া কথা।